Hi guys, মই পংখিয়ে স্বাগতম জনাইছো মোৰ চেনেল অসমীয়া বৰি পংখিলে আশা কৰো আপোনালোক সকলো সুস্থ আছে ভালে আছে মোৰো ভালে আজি মই অন্য এটি ভিডিও লৈ আপোনালোকৰ ওচৰলৈ আহিছো যদি মোৰ ভিডিও সমূহ চাই আপোনালোকে ভাল পায় প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব বলক তেনেহলে ভিডিওটোলৈ আগবাঢ়ো আজি মই বনাবলৈ লৈছো ম্যাঙ্গো আইসক্ৰীম আৰু তাৰ কাৰণে এয়া লৈছো মই ক্ৰীম মই ঠাণ্ডা কৰি থৈ দিছিলো আৰু সব মই আধা কাপ ক্ৰীম দি দিছো তাৰ পাছতে মই ইয়াতে দি দিছো কনডেন্স মিল্ক ক্ৰীম যিমান পৰিমাণৰ লৈছো মই কনডেন্স মিল্কও হিমান পৰিমাণে লৈছো আৰু ইয়াতে দি দিছো মই গাখীৰ মই আমুল গাখীৰটো ব্যৱহাৰ কৰিছো হেতু মই ঠাণ্ডা কৰি ৰাখিছিলো মই ইয়াতে দি দিছো আমখিনি একেবাৰে পকা আম মই ব্যৱহাৰ কৰিছো আমখিনি মিঠাটো অকনমান কম সেইকাৰণে মই চেনি 2 চামুচ ব্যৱহাৰ কৰিছো আৰু আপোনালোকে আমটো যদি মিঠা হয় তেতিয়া হলে চেনি ব্যৱহাৰ নকৰিব কাৰণ কনডেন্স মিল্কত এনেও মিঠাৰ পৰিমাণটো বেছি হয় আৰু এইখিনি মিক্সিত মই ভালকৈ গ্ৰাইন্ড কৰি ললো তাৰ পাছতে মই এনেকুৱা সাইজৰ এটা বাটি লৈছো আৰু ইয়াতে মই গ্ৰাইন্ড কৰি লোৱা মিক্সাৰখিনি দি দিছো মিশ্ৰণখিনিত মই এতিয়া ড্ৰাই ফ্ৰুটছ দি দিছো মই ইয়াতে লৈছো আলমন্ড আৰু পিস্তা সৰু সৰুকৈ কাটি লৈছো আৰু আপোনালোকে যেনেকুৱা ধৰণৰ ড্ৰাই ফ্ৰুটছ খাই ভাল পায় তেনে ধৰণে দিব পাৰে আৰু মই ড্ৰাই ফ্ৰুটছ খাই ভাল পাওঁ সেইকাৰণে মই অকনমান বেছিকৈ দি দিছো আৰু এইখিনি মই এতিয়া 6 পৰা 7 ঘণ্টাৰ কাৰণে ফ্ৰিজত ৰাখি দিম 6 পৰা 7 ঘণ্টাৰ পাছত মই ফ্ৰিজৰ পৰা উলিয়াই আনিছো আৰু এয়া চাওক আমাৰ আইসক্ৰীম খাবলৈ ৰেডি হৈ গল একেবাৰে কম সামগ্ৰী ব্যৱহাৰ কৰি আপোনালোকে এই আইসক্ৰীম তৈয়াৰ কৰি খাব পাৰে বজাৰত কিনাৰ দৰে হয় এই আইসক্ৰীম খাবলৈ খুবেই টেষ্টি হয় আৰু মই চামুচেদি উলিয়াই দেখুৱাইছো এয়া চাওক একদম পাৰফেক্ট হৈছে খাবলৈ বিৰাটেই টেষ্টি হৈছিলে আপোনালোকেও এনেকৈ ঘৰত ট্ৰাই কৰি চাব আৰু দেখুতেই খাও লাগিছেনে যদি ভাল লাগিছে তেতিয়া হলে আপোনালোকে ট্ৰাই কৰি চাব পাৰে একেবাৰে সহজ আৰু সৰু ল'ৰা-ছোৱালীয়ে খাই একেবাৰে ভাল পাব আৰু আপোনালোকে যিকোনো ফলৰ সহায়তে এই আইসক্ৰীম তৈয়াৰ কৰি খাব পাৰে ঘৰতেই আৰু মোৰ ভিডিওটো যদি চাই আপোনালোকে ভাল পালে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব